অসমীয়া প্ৰয়োজনীয় 10টা জিকে। এতিয়া প্ৰশ্নবোৰ চাওক। ভাৰতৰ জাতীয় শাক কি? ক ৰঙালাও, খ ভেদাইলতা, গ কমলু, গহ পালেং। উত্তৰটো হ'ল ক ৰঙালাও। 2 নম্বৰ, ভাৰতৰ জাতীয় ক্ৰীড়া বহুলভাৱে গণ্য কৰা নাম কি? ক ফুটবল, খ ক্ৰিকেট, গ হকী, গহ কাবাডী। শুদ্ধ উত্তৰটো হ'ল গ হকী। 3 নম্বৰ, ভাৰতৰ জাতীয় নদী কোনটো? ক ব্ৰহ্মপুত্ৰ, খ গোদাবৰী, গ গংগা, গহ কাবেৰী। শুদ্ধ উত্তৰটো হ'ল গ গংগা। 4 নম্বৰ, ভাৰতত চন্দনৰ বাবে কোনখন ৰাজ্য বিখ্যাত? ক উত্তৰ প্ৰদেশ, খ বিহাৰ, গ কৰ্ণাটক, গহ দিল্লী। শুদ্ধ উত্তৰটো হ'ল গ কৰ্ণাটক। 5 নম্বৰ, ভাৰতৰ প্ৰথম মহিলা ৰাজ্যপাল কোনখন আছিল? ক সৰোজিনী নাইডু, খ সুস্মিতা সেন, গ প্ৰতিমা পাটিল, গহ মমতা বেনাৰ্জী। শুদ্ধ উত্তৰটো হ'ল ক সৰোজিনী নাইডু। 6 নম্বৰ, আয়তনৰ ফালৰ পৰা ভাৰতৰ কোনখন ৰাজ্য সৰ্ববৃহৎ? ক অসম, খ ৰাজস্থান, গ উত্তৰ প্ৰদেশ, গহ মহাৰাষ্ট্ৰ। শুদ্ধ উত্তৰটো হ'ল খ ৰাজস্থান। 7 নম্বৰ, পৃথিৱীৰ আটাইতকৈ জনবহুল দেশখন হ'ল? ক ভাৰত, খ পাকিস্তান, গ চীন, গহ আমেৰিকা। শুদ্ধ উত্তৰটো হ'ল গ চীন। 8 নম্বৰ, ভাৰতৰ সৰ্বোচ্চ বীৰত্বৰ বঁটা কোনটো? ক পদ্মশ্ৰী, খ পৰমবীৰ চক্ৰ, গ ভাৰত ৰত্ন, গহ নোবেল বঁটা। শুদ্ধ উত্তৰটো হ'ল খ পৰমবীৰ চক্ৰ। 9 নম্বৰ, বিশ্বৰ দ্বিতীয় জনবহুল দেশ কোনখন? ক ভাৰত, খ চীন, গ অষ্ট্ৰেলিয়া, গহ এটাও নহয়। শুদ্ধ উত্তৰটো হ'ল ক ভাৰত। 10 নম্বৰ, এছিয়াৰ আটাইতকৈ ডাঙৰ নদী দ্বীপ কোনটো? ক উমানন্দ, খ মাজুলী দ্বীপ, গ পিকক দ্বীপ, গহ হনচু। শুদ্ধ উত্তৰটো হ'ল খ মাজুলী দ্বীপ, যিটো নেকি অসমত অৱস্থিত। এতিয়া এটা প্ৰশ্ন চাওক। ভাৰতৰ অতিশ প্ৰাণীখনৰ নাম কি? ক বাঘ, খ হৰিণ, গ হাতী, গহ উট। এইটো প্ৰশ্নৰ উত্তৰ মই নিদিওঁ। এইটো প্ৰশ্নৰ উত্তৰ আপোনালোকে মোক কমেণ্ট কৰি জনাব। এইটো প্ৰশ্নৰ উত্তৰ কি হয়?